বন্ধুসকল আজিকালিৰ চিনেমাবোৰত কিছুমান মানে অদ্ভুত ধৰণৰ চিন দেখায় আপোনাৰ মানে ক'বাৰ আকাশৰ পৰা জাপ মাৰি দিব ক'বাৰ গাড়ী লৈ দলঙৰ পৰা জাপ মাৰি দিয়ে আৰু কিছুমান বিভিন্ন ধৰণৰ মানে কিছুমান চিন দেখায় আপোনাৰ চিনেমাবোৰত দেখা পায় আজিকালিৰ কিন্তু আগৰ চিনেমাবোৰত এনেকুৱা নাছিল আজিকালি যিবোৰ ওলাইছে সেইবোৰ চিনেমাতে আপোনাৰ কিছুমান মানে বেলেগ চকু কপালত উঠা কিছুমান চিন দেখায় কিন্তু এইবোৰ মানে কেনেকৈ এইবোৰ শ্বুটিং কেনেদৰে কৰে তো জানিবলৈ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কথাটো হ'ল যে আজিকালিৰ চিনেমাবোৰ বেছিভাগ চিনেমাৰ শ্বুটিং আপোনাৰ গ্ৰীণ স্ক্ৰীনত কৰা হয় গ্ৰীণ স্ক্ৰীনৰ পিছফালে কৰা হয় যেনেকৈ ধৰক এতিয়া মই য'ত ভিডিঅ' বনাই আছোঁ মোৰ বেক চাইডটোত আপোনালোকে গছ গছনি দেখা পাইছে কিন্তু মই যদি পিছফালে যদি গ্ৰীণ স্ক্ৰীন দি দিওঁ ধৰক এখন গ্ৰীণ স্ক্ৰীন দি দিওঁ তেতিয়াহ'লে মই ইয়াৰে পিছ চাইডৰ বেকগ্ৰাউণ্ডটো মই চেঞ্জ কৰিব পাৰিম মই মানে বেলেগ ধৰক মই পিছফালে পানী আনি দিব পাৰিম মই পিছফালে দলং চলং আৰু বহুত কিবা কিবি মানে মই এইফালে ফটো দি দিব পাৰোঁ ঠিক তেনেদৰে চিনেমাটো আজিকালি এনেকুৱা কৰি মানে গ্ৰীণ স্ক্ৰীন দি বেকগ্ৰাউণ্ডটো চেঞ্জ কৰি দিব পাৰি কম্পিউটাৰতো কৰিব পাৰি আৰু আপোনাৰ মোবাইলতো কৰিব পাৰি কিন্তু মোবাইলত কৰিলে ইমান এটা ভাল নহয় যদি আপুনি কম্পিউটাৰত কৰে তেতিয়াহ'লে অলপমান মানে ভাল হয় আৰু গম নাপায় আৰু বেকগ্ৰাউণ্ডটো চেঞ্জ কৰা বুলি যদি আপুনি মোবাইলত কৰে তেতিয়াহ'লে গম পায় কম্পিউটাৰ বা লেপটপতো পাৰি আৰু তো বলকচোন মই আপোনালোকক দেখাই দিওঁ কি কেনেকৈ কৰে আপোনাৰ বেকগ্ৰাউণ্ডটো চেঞ্জ তো বলক
বন্ধুসকল ভিডিঅ'টো চাই নিশ্চয় ভাল লাগিছে আৰু যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনেকুৱা ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু মই যে আপোনালোকক এইমাত্ৰ দেখালোঁ ভিডিঅ'টোৰ বেকগ্ৰাউণ্ড চেঞ্জ কৰি যোনটো এপ্লিকেশ্যনেৰে মই বেকগ্ৰাউণ্ডটো চেঞ্জ কৰিছোঁ সেই এপ্লিকেশ্যনটোৰ লিংক ডিছক্ৰিপশ্যনত আছে আপোনালোকে যাই চাব পাৰে তো এতিয়ালৈ বাই বাই